এইটো আমাৰ মায়ে উলিয়াই অনা বুলি ক'লেতো দিব মোক তই নকবি কিন্তু নকওঁ দে তোৰ মাৰক দে দেচোন দে মই অকণমান খেলো দে বোলো চাই আছো মই অকল কাজিয়া কাজিয়া তহঁতক একেলগতে নেখেদিবলৈ কোৱা নাই আৰু এইটো কোনে ভিডিঅ' আনিলে এয়া আনিলে খুৰী আনিলে তহঁতক তই আমাৰ ছোৱালীজনীৰ লগত লাগিবলৈ পাহৰি তহঁতক মই কাহানি মানে কৈছো একেলগতে নেখেলিবি কৈছিলো না তহঁতক একেলগতে নেখেলিবি কৈছিলো তই ৰুমৰ পৰা কেলৈ লৈ আহিবি তহঁতক নেখেলিবলৈ কৈছিলো না মই একেলগতে সিহঁতৰ ইমান হুলস্থুল কিহৰ কিহৰ ইমান হুলস্থুল কথা নাই বতৰা নাই বাৰু ৰাতিপুৱা ইহঁতৰ কিহৰ হুলস্থুল কি হৈছে দাদা কি হ'ল দাদা ছোৱালী কি হ'ল মা ভণ্টিয়ে মোক এনে ফচাইছে চোৱাচোন টেকেলিটো তাই কিহৰ কাৰণে ৰুমৰ ভিতৰত থকা বস্তু কিহৰ কাৰণে উলিয়াই আনিছিল কেইটা তাকে সাধাৰণ টেকেলিটোৰ কাৰণে মানুহে কাজিয়া লাগে নি উনি ঘৰখনৰ বস্তু এটাহে আনিছে সিহঁতে বেলেগৰ ঘৰৰ পৰা চুৰ কৰি অনা নাই নহয় যিয়ে নহওক ৰুমৰ ভিতৰত সোমাই থোৱা বস্তু লগত আহি পিনি আপোনাৰ ছোৱালীয়ে মোৰ ছোৱালীক মাৰিছিল কি আৰু মোৰ ছোৱালী একেখন ঘৰৰ ছোৱালী একে কথা তুমি সিহঁত দুজনীক বুজাবহে লাগে ক'বহে লাগে মিলিজুলি থাকিব লাগে চাইছো তই এক যে মাৰি থকা নকৰে খেলিছ খেল ভিতৰৰ বস্তু আনি কিহৰ কাৰণে খেলহি হা আৰু তহঁতক দুজনীকে কৈছিলে মই একেলগতে নেখেলিবি তহঁতি মোৰ ছোৱালীক একদম মাৰি থাক তহঁতি আহিছা অকল মাৰ ধৰ ঘৰখনত অকল হুলস্থুল ৰাতিপুৱা গধূলি কথা নাই বতৰা নাই ভাল কথা কাহানি শিক্ষা নিদিয়া তুমি সদায় একেবোৰ কথা কেনেকৈ আও চলিব পাৰি কেনেকৈ ঘৰখন বেলেগ কৰিব পাৰি সেইটোৱে ভাবা মোৰে ভুল হ'ল প্ৰথমে দুটা পুতেক হৈ বিয়া পাতিছিলোঁ দৰকাৰ নাছিলে নহয় ইমান কাজিয়া ৰাতিপুৱা পৰা গধূলি লাগি আছে মোৰ এই লগত সৰু ছোৱালী হ'ব তুমি ডাঙৰ ছোৱালী লাগিবলৈ কি দৰকাৰ চুপ থাকা তুমি সৰু ছোৱালী সদায় তুমি ডাঙৰ হ'লা বুলি মই হেৰি কৰি থাকিবলৈ নাই আকৌ সদায় বাগিবগীয়া ধৰি বাগিবগীয়া কামৰ ফালেতো একেই কাম এখন কৰিবলৈ পাৰোঁ বুলি তুমি ৰুমত সোমাই থাকা সদায় মই তোমাক চাই আছোঁ এতিয়া ল'ৰা ছোৱালীৰ লগত বজাৰ মোৰ মানুহজনেহে কৰে তোমাৰ মানুহজনে কৰে আনি ৰুমত আনি খাবাহি বস্তু কথা ক'বলৈ আহিছা ঘৰ ফালি তুমি দেখাইছা এতিয়া ল'ৰা ছোৱালীৰ মাজতে সেইখিনিয়ে দেখাবলৈ আহিছা কথা ক'বলৈ আহিছা তুমি বেছি কেনেকৈ তোৰ কাৰণে হৈছিলে বুলি সেইটোকে ভাবি থাকে আজি নহয় খুৰীয়ে ভণ্টিক মাৰিলে খুৰীয়ে তেনেকুৱাই কেনেকৈ ঘৰখনত কাজিয়া লাগো কেনেকৈ বেলেগ এখন ঘৰলৈ যাওঁ সেইটোকে চিন্তা কৰি থাকে তই খুৰীৰ কথা ধৰি নাথাকিবি আৰু চা তাইকো কবি গ'ল তহঁতি দুজনী অকল বাই ভনী তহঁতি দুজনীহে আছে বেলেগ আছে জানো চাবিচোন বেলেগৰ অকলে থাকে কেনেকৈ খেলিবলৈ লগ বিচাৰি আহে তহঁতৰ ভালে হৈছে দুইজনী একেখন ঘৰতে আছ খেলা ধূলা কৰি থাকিব পাৰ তই খুৰীৰ কথা নধৰিবি যা তাইক কগৈ মন মাৰি নাথাকিবলৈ আৰু তহঁতি সদায় কাজিয়া লাগি নাথাকিবি সৰু কথাত মানুহে ঘৰখনত কাজিয়া লাগে নেকি দুইজনী বাই ভনী মিলিজুলি থাকিবি যা তাইক মাত গৈ হ'ব মা ভণ্টি তুমি দুখ কৰি নাথাকিবা মোক মায়ে সকলো কথা বুজালে খুৰীৰ কিবা খং উঠি আছিলে সেইকাৰণে আমাক গালি পাৰিলে আমাক খুৰীয়েও ভাল পায় গম পোৱানে ভণ্টি খুৰীয়েচোন কিবা আনিলে আমাৰ দুইজনীলৈ একে বস্তু ভগাই দিয়েচোন গম পালানে আমি সদায় বাই ভনী একে মিলা প্ৰীতিৰে থাকিব লাগে কিন্তু মোৰো ভুল আছিলে মই মাৰ ভয়তে এনে মিছা কথা ক'লোঁ আজিৰ পৰা আমি কেতিয়াও নালাগো